মই কোমল পোৱাৰ ৰদালি, মই শাৰদিনী সাৰ জোনালী, কনকলতা হৈ যুঁজ দিয়া মই, এই অসম দেশৰ ছোৱালী, মই কোমল পোৱাৰ ৰদালি। নমস্কাৰ। আজি মই আপোনালোকক শুনাবলৈ লৈছোঁ এটি কাহিনী। মোৰ স্কুলত পঢ়ি থকাৰ সময়ৰ বৰ ৰোমাঞ্চকৰ কাহিনী, হয়তো শুনি ভাল পাব। 80 দশকৰ কথা। তেতিয়া মই স্কুলত পঢ়ি আছিলোঁ, ক্লাছ 8ত। ডিব্ৰুগড়ত তেতিয়া টু হুইলাৰ চলোৱা বহুত কমেই ছোৱালী আছিলে, মই দেখাই নাছিলোঁ আচলতে কাকো। তেতিয়া মোক এখন মা দেউতাই এখন ম'পেড কিনি দিছিলে, তেতিয়া ৰঙা ৰঙৰ হিৰোৰ। তো 14 ইয়াৰ্ছত গিয়েৰ নথকা টু হুইলাৰ চলাব পৰা যায়। গতিকে মই সেইখন চলাই, মই আৰু ভণ্টি, মোৰ ডাঙৰ ভণ্টি, আমি দুজনী ইফালে সিফালে কেতিয়াবা গৈছিলোঁ। তেতিয়া ডিব্ৰুগড়ত বাছ চলিছিলে আৰু বাছৰ হাৰটো আমাৰ সেইফালে মানে বৰবৰুৱা ফালে বৰ বেছি নাছিল। সেইকাৰণে আমি তেতিয়া সেই টু হুইলাৰখনতে, সেই হিৰোৰ ৰঙা ম'পেডখনত খুব ফুৰিছিলোঁ। ছোৱালী হিচাপে খুব কমেই চলায় কাৰণে ৰাস্তাত যাওঁতে মানুহে খুব ঘূৰি ঘূৰি চায়, কেতিয়াবা কিছুমানে ছাইড নিদিয়ে, তেনেকুৱা ধৰণৰ প্ৰব্লেম মানে ফেচ কৰিছিলোঁ। তেনেকুৱা এটা ঘটনাই মই আজি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইদিনাখন আচলতে আমি মোৰ লগৰ এজনী ছোৱালীৰ ঘৰলৈ গৈছিলোঁ, কুমাৰণী চাৰিআলিত থকা ইন্দ্ৰাণী তাইৰ নামটো। তাৰপিছত আমি তাইৰ ঘৰৰ পৰা ঘূৰি আহোঁতে অকণমান গধূলি হৈ গৈছিলে। ডিব্ৰুগড়ততো গধূলি 4:30মান বাজিলে অকণমান মানে আন্ধাৰেই হৈ যায়, বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহত। গতিকে ঘূৰি আহোঁতে কি হ'ল, আমি ৰাস্তাত মানে এটা ল'ৰাৰ জাক আছিলে, সিহঁতি মানে সৰস্বতী পূজাৰ চান্দা লৈছে চাগে। তাৰপিছতে ঘূৰি আহোঁতে যাওঁতে মই চলাই গৈছিলোঁ, ঘূৰি আহোঁতে মোৰ ভণ্টিয়ে চলাই আহিছিলে, মই পিছত বহি আহিছিলোঁ। তাৰপিছত সৰস্বতী পূজাৰ চান্দা তুলি আছে। ডেফিনেটলি আমিতো পইচা লৈ যোৱা নাই লগত, আমি তেতিয়া সৰু আছিলোঁ। মই ক্লাছ 8ত, ভণ্টি 6ত তেতিয়া ক্লাছ। তাই মোতকৈ 2 বছৰ সৰু। তাই চলাই আহিছিলে, মই পিছফালে বহি আহিছিলোঁ। তাৰপিছত সিহঁতি কি হৈছে মানে, আমি ৰাস্তাইদি আহোঁতে সিহঁতি পূৰা মানে অলমষ্ট ৰাস্তাটো কভাৰ কৰি মানে এনেকৈ ৰখি আছে আমাক দেখি। ৰাস্তাত তেতিয়া কম গাড়ী চলে, ইমান বেছি গাড়ী ঘোঁৰা নচলে। তাৰপিছতে মোৰতো খুব ভয় লাগিছে, কাৰণ আমি জানো, কাৰণ ছোৱালীয়ে এনেকৈ ইনেও কম চলায়, তাতে তেনেকৈ ৰখিছে যেতিয়া ৰাস্তাৰ মাজত, সেইটো মানে একো ভাল কিবা এটা ভাবি পেলাই ৰখা নাই। হয়তো আমাক কিবা এটা ইনচাল্ট কৰিব বা আই ডণ্ট ন', লাইক মোৰ মানে খুব ভয় লাগিছে তেতিয়া। মই ভণ্টিক কৈছোঁ, এতিয়া কি কৰিম, এনেকৈ ৰাস্তাটো ভেটি পেলাই কেলৈ ধৰিছে সিহঁতি। তাৰপিছতে মই কৈছোঁ কি কৰিম এতিয়া। পিছত গৈ পেলাই মই মানে একদম দূৰৰ পৰা আমি দেখিছোঁ, এইটো মানে এইটো হাইৱেতে হয়, আমাৰ ঘৰটো হাইৱেৰ কাষতে হয়, সেইকাৰণে। তাৰপিছত ভণ্টিয়ে তেতিয়া মানে ক'লে, নৰখাওঁ বোলে, যিয়ে নহওক নৰখাওঁ। মই কৈছোঁ ৰাস্তাৰ মাজতে যে সিহঁতি ৰখি আছে। তাৰপিছতে তাই কৈছে, নহয়, ৰাস্তা এৰি নিদিলে ওপৰেদি চলাই লৈ যাওঁ। তাৰপিছত সিহঁতি ৰাস্তাটো এৰি দিয়া নাই, মাজতে এনেকৈ ৰখি আছে। তাৰপিছত আমি যেতিয়া ওচৰ পালোঁগৈ, হঠাতে ভণ্টি কি কৰিলে, একদম স্পীডটো মানে একদম জোৰেৰে এনেকৈ কৰি পেলাই বঢ়াই দিলে। মই মানে পিছত মানে তাইক ধৰি পেলাই ইমান মানে ভয়ত আছোঁ মানে। তাৰপিছত সিহঁতিও মানে অলপ চক খাই পেলাই মানে ৰাস্তাটো জাষ্ট অকণমান এৰি দিলে। আমি তাৰ মাজেদিয়ে মানে টু হুইলাৰখন চলাই পেলাই ঘৰলৈ গুচি আহিলোঁ। সেইটোৱে কৈছোঁ, আজিকালিও ছোৱালীবিলাকে বহুত ফেচ কৰিবলগীয়া হয় ৰাস্তাই পদূলিয়ে, পাব্লিক প্লেচত। আমি নিউজে চিউজে পাই আছোঁ, আৰু এইটো একো নতুন কথা নহয় আচলতে। আগৰ পৰাই তেনেকৈ বহুত মানে ছোৱালীবিলাকে সদায় ফেচ কৰিব লাগে।
আজি মই এইটো ঘটনাটো এইটো সৰু এটা ঘটনা হয়, তথাপিতো মই এইটো কাৰণে শ্বেয়াৰ কৰিলোঁ যে মানে আমি যিকোনো পৰিস্থিতিতে সদায় মানে ভাবি চিন্তি এটা মানে উপস্থিত বুদ্ধিৰে সেই চিটুৱেশ্যনটোক মানে হেণ্ডেল কৰিবলৈ সদায় জানিব লাগে। আজিকালি বহুতে কয় মানে নিজকে ডিফেন্স কৰিবৰ কাৰণে ডিফেন্স টেকনিক্সবিলাক শিকিব লাগে, সেইটো ভাল কথা। ডিফেন্স টেকনিক শিকিলে মানে আপুনি অকল ফিজিকেলি ফিট নহয়, আপুনি আপোনাক কনফিডেন্সো বাঢ়ে। কিন্তু মোৰ মতে আমাৰ আচলতে মানুহৰ শক্তিটো ইয়াত নহয়, মানুহৰ শক্তিটো আছে ইয়াত। চ' অসমীয়াত এটা কথা কয়, সন্ধিৰ বাহ বুদ্ধিৰে কটাব পাৰি, হয়। গতিকে আমি ছোৱালীবোৰে প্ৰথমতে হ'ল আমি সাহসী হোৱাটো বহুত জৰুৰী হয়, আৰু আমি সদায় জানিব লাগে যে আমাৰ সকলোতকৈ মানে ষ্ট্ৰং ৱেপন, শক্তিশালী অস্ত্ৰ হৈছে আমাৰ মগজুটো। গতিকে প্ৰেক্টিকেল হোৱাটো জৰুৰী, আৰু নিজকে সুৰক্ষিত ৰাখিবলৈ সদায় সাহসী হ'ব লাগে আৰু বুদ্ধিৰে কাম সিদ্ধি কৰিব লাগে, সেইটো বুলি মই ভাবোঁ। আৰু আমাৰ সকলোৰে দায়িত্ব, মাক হওক, ভনী হওক, দেউতাক হওক, ভায়েক হওক, যে আমাৰ ছোৱালীবিলাকক সাহসী হ'বলৈ প্ৰথমতে শিক্ষা দিব লাগে। আৰু যেনেকৈ মই আকৌ কৈছোঁ, সন্ধিৰ বাহ বুদ্ধিৰে কটাব পাৰি। আপোনালোক সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ওলগ জনালোঁ। গতিকে গানটো কেনেকৈ আছিলে? মই কোমল পুৱাৰ ৰদানী, মই শাৰদিনী সাৰ জোনালী, কনক লতা হৈ যুঁজ দিয়া মই, এই অসম দেশৰ ছোৱালী। ৰূপসাগৰত নহয়, সাহসৰ সংগ্ৰামত আমি শক্তিশালী হোৱাটো উচিত। নমস্কাৰ।